কোঅৰ্ডিনেট জ্যামিতিটো আমি গম পালোঁ। ইয়াত আমি এখন প্লেনৰ যিকোনো এটা পইণ্টৰ আমি স্থানটো উলিয়াবৰ কাৰণে কোঅৰ্ডিনেট জ্যামিতিটো ব্যৱহাৰ কৰোঁ। এতিয়া আমি পাইছিলোঁ এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো ছেকেণ্ড, এইটো থাৰ্ড আৰু এইটো ফ'ৰ্থ। এইটো আমি পাইছিলোঁ, এইটোত চব পজিটিভ থাকে। এইটো আছে এক্স, এইটো 0, এইটো এক্স ডেছ, এইটো ৱাই 0, এইটো ৱাই ডেছ। ইয়াত আমাৰ এক্স ৱাই থাকে, সেইকাৰণে প্লাছ প্লাছ। ইয়াত এক্স ডেছ ৱাই, সেইকাৰণে এইটো মাইনাছ প্লাছ। আগৰ ভিডিঅ'টোত এইখিনি কথা কোৱা হৈছে। এক্স ডেছ ৱাই ডেছ এই দুইটাতে মাইনাছ মাইনাছ হ'ব, আৰু এইটো এক্স ৱাই ডেছ, সেইকাৰণে এইটো প্লাছ মাইনাছ। এইটো এনেকুৱা স্থানাংকত আহিব। এতিয়া আমি এনেকুৱা এখন প্লেনৰ যিকোনো এটা পইণ্টটো হয়তো ইয়াতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে। এনেকুৱা পইণ্টবিলাকৰ মাজৰ দূৰত্বটো কেনেকৈ উলিয়াম সেইটো লাগে। এতিয়া যদি আমি ধৰি লওঁ যিকোনো এটা পইণ্ট দিয়া আছে, ধৰি লৈছোঁ ইয়াত এটা পি পইণ্ট দিয়া আছে, ইয়াৰ স্থানাংকটো x1 y1। এইটো আমাৰ প্লাছ মাইনাছ এইবিলাকৰ কোনো কথা নাই, আমি জাষ্ট ধৰি লৈছোঁ x1 y1। আৰু ইয়াত এটা পইণ্ট ধৰি লৈছোঁ কিউ x2 y2। এতিয়া যদি এই পইণ্ট দুটাৰ মাজৰ দূৰত্বটো উলিয়াম, এইটো আমি কেনেকৈ উলিয়াম? এতিয়া পি কিউ মাজৰ দূৰত্বটো হ'ব পি কিউ ইকুৱেল টু এইটো জাষ্ট x2 মাইনাছ x1 হোল স্কুৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱাৰ। এইটো ফৰ্মুলা ইউজ কৰি আমি এখন প্লেনৰ যিকোনো দুটা পইণ্টৰ মাজৰ দূৰত্ব আমি উলিয়াব পাৰিম। সেইটো য'তেই থাকে, ইয়াত যোনটো ছাইডেই থাকে। আৰু এইটো যদি আমি যিহেতু এইটো স্কোৱাৰত আছে, এইটো আমি এনেকৈ কৰিলেও ওলাই যাব, x1 মাইনাছ x2 কৰিলেও ওলাই যাব হোল স্কুৱাৰ প্লাছ y1 মাইনাছ y2 হোল স্কুৱাৰ। এতিয়া আমাক যদি যিকোনো পইণ্ট দি দিয়ে, ধৰি লৈছোঁ আমাৰ পি পইণ্টটো কোঅৰ্ডিনেটটো দিছে 1 2, যিকোনো পইণ্ট হ'ব পাৰে। ইয়াত কিউ পইণ্টটো দিয়া আছে আমাক -1 3 এনেকুৱা দিয়া আছে। এতিয়া আমি এইটোৰ মাজৰ দূৰত্বটো যদি উলিয়াওঁ, তেতিয়াহ'লে হ'ব পি কিউ ইকুৱেল টু √, আমি যিকোনো এটা x2 মাইনাছ x1 কৰিলেও হ'ব, x1 মাইনাছ x2 কৰিলেও হ'ব। এতিয়া যদি আমি এইটোকে কৰোঁ 1 মাইনাছ মাইনাছে মাইনাছে প্লাছ হৈ যাব, প্লাছ 1 হোল স্কুৱাৰ প্লাছ 2 মাইনাছ 3 হোল স্কুৱাৰ। এইটো যদি আমি কৰোঁ এতিয়া 1 প্লাছ 1 2 স্কুৱাৰ প্লাছ 2 মাইনাছ 3 হ'ব -1 হোল স্কুৱাৰটো হ'ব 1 স্কুৱাৰ, ডেট মিনছ 1। এইটো আমাৰ ইকুৱেলটো হৈ যাব তেতিয়া, এইটোৰ ইকুৱেলটো হৈ যাব আমাৰ √4 প্লাছ 1 ইকুৱেল টু √5। এইটো আমাৰ দূৰত্বটো। যিকোনো ধৰণৰ পইণ্ট দিয়া থাকিলে আমাৰ দূৰত্বটো এইটো ফৰ্মুলাত উলিয়াব পাৰিম। তেনেকৈ আকৌ এটা দেখাই দিছোঁ। ধৰি লৈছোঁ আৰু এটা পইণ্ট দিয়া আছে p1 -3 0, p2 দিয়া আছে ধৰি লৈছোঁ 0 3। এইটো পইণ্ট, এই দুটাৰ মাজত দূৰত্ব উলিয়াব লাগে। এতিয়া p1 p2টো হ'ব √, -3 - 0 তাৰমানে -3 হোল স্কুৱাৰ প্লাছ 0 - 3 তাৰমানে -3 হোল স্কুৱাৰ ইকুৱেলটো হ'ল √, 3 স্কুৱাৰ মানে 9 প্লাছ 3 স্কুৱাৰ মানে 9, 9 9 18, এইটো 9 9 18। এইটো আমি স্কুৱাৰ ৰুটটো ভাঙিবও পাৰোঁ। স্কুৱাৰ ৰুটটো কেনেকৈ ভাঙে? স্কুৱাৰ ৰুটটো এইটো 8, 2 9 গুণ 18, 3 3। এতিয়া এইটো ডাইৰেক্ট 3√2 হ'ব, কিন্তু এইটো যদি আমি চাওঁ 2 × 3 × 3, এই দুটা থাকিলে স্কুৱাৰ হৈ থাকিব, স্কুৱাৰ থাকিলে এটা ওলাই আহিব, ইকুৱেলটো হ'ব 3√2। এইটো হৈ যাব যিকোনো দুটা পইণ্টৰ মাজৰ দূৰত্ব। আমি এইটো ফৰ্মুলা গম পাই থাকিলে পইণ্টটো আমাক যিয়ে দিয়ে এইটো কোনো কথা নাই, পইণ্টটোৰ লগত আমাৰ কোনো কথা নাই, যি পইণ্টে দিয়ে এই ফৰ্মুলাটোত বহালে ওলাই যাব। মাত্ৰ এটাই কনফিউজ হ'ব পাৰে, এইটো মাইনাছ থাকোঁতে যদি পইণ্টটো মাইনাছত থাকে এইটো যাতে প্লাছ কৰিবলৈ থাকি নাযায়। তাৰমানে এনেকুৱা যদি হৈ যায় √, এইটো যেনিবা দি দিলে আমাৰ 1 -1, এইটো পইণ্ট দি দিলে -2 -3, এইটো এতিয়া এইটো হৈ গ'লে হৈ গ'ল কি 1 মাইনাছ এই মাইনাছটোৱে মাইনাছে মাইনাছে প্লাছটো, এইটো কৰিবলৈ যদি কেতিয়াবা থাকি যায়, এইটোতে কুৱেশ্যনটো ভুল হ'ব পাৰে কিছুমানৰ, স্কুৱাৰ প্লাছ এইটো হৈ গ'ল -1, এইটো হৈ গ'ল -3 হোল স্কুৱাৰ।
এইটো হৈ গ'ল ৰুট অভাৰ 1 + 2 3 স্কুৱাৰ প্লাছ -1 -3 হৈ গ'ল -4 স্কুৱাৰ ইকুৱেল টু হ'ব 3 স্কুৱাৰ 9 প্লাছ 4 স্কুৱাৰ 16 ইকুৱেল টু ৰুট অভাৰ 9 + 16 25 25 মানে হৈ গ'ল 5 × 5 তাৰপৰা আমি স্কুৱাৰ ৰুট ল'লে আহি গ'ল 5 এইটো এনেকুৱা এই কুৱেশ্যনটো কৰোঁতে এইটো ফৰ্মুলা মনত থাকিলে হ'ল আৰু পইণ্টখিনি দিওঁতে অকণমান এইটো চাই ল'লে হ'ল যাতে -2 +2 কৰোঁতে মাইনাছে প্লাছটো ক'ৰবাত থাকি যোৱা নাই যাতে এইটো চাই গ'লে কুৱেশ্যনখিনি শুদ্ধ হ'ব এইটো আমাৰ দূৰত্বৰ সূত্ৰটো এইটোৱে ইম্পৰ্টেণ্ট কোঅৰ্ডিনেট জ্যামিতিত এইটো কুৱেশ্যন এইটো ফৰ্মুলাৰ ওপৰত কুৱেশ্যন আহি থাকে গতিকে এইটো স্কোৱাৰ ৰুটটো কাৰোবাৰ যদি কিবা কনফিউজন থাকে যদি স্কোৱাৰ ৰুটটোৰ ভিতৰত এতিয়া ধৰি ল'লোঁ 36 আছে যেনিবা 36 আছে ৰুট অভাৰ 6 × 6 তাৰমানে 6 স্কুৱাৰ মানে এটা 6 আহি যাব এইটো আনচাৰ স্কোৱাৰ ৰুটটো কিছুমানে এইটো স্কোৱাৰ ৰুটটোতো কনফিউজ কৰা দেখা যায় তেতিয়া এইটো 6 আহি যাব বাহিৰত দুটা থাকিলে এটাকে বাহিৰত ওলাই যাব স্কোৱাৰ ৰুট এইটোৱে আৰু কাৰোবাৰ কনফিউজ থাকিলে এইটো সৰুকৈ ভাঙি ল'লে হৈ যায় 36টো এনেকৈ ভাঙি ল'লেও হৈ যায় এইটো যদি কাৰোবাৰ 2 ভাঙিলোঁ তেনেকৈও ভাঙিবা 6 × 6 = 36 তো এইটো এনেকৈ 36টোতো আছে কিন্তু কেতিয়াবা ডাঙৰ নাম্বাৰ ওলাই গ'লে সেইটো সৰুকৈ ভাঙি ল'ব লাগে